তো হাই গাইজ, সকলোকে সুপ্ৰভাত জনাই নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। যোৱা ভিডিঅ'ত আপোনালোকক বিহুৰ কিছু দৃশ্যাংক দেখুৱাইছিলোঁ, যিহেতু আজি ফাইনেলি আমাৰ মানে বিহু আৰু ৰাতিৰ অনুষ্ঠান সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ তৰালী শৰ্মা বাইদেউ। গতিকে আপোনালোকে সকলোৱে আহিব। প্ৰতি বছৰে মন্দিৰত যাওঁ, আজিও গৈ আছোঁ। বলক, আমাৰ এইটো প্ৰতি বছৰে এইটো হয়, মানে পাৰ এৰি দিয়া হয়, আজিও দিয়া হ'ব। গতিকে চাই থাকিবা। বহাগৰ বিহুতে আমি আহি 52তমত ভৰি দিছোহি। সৌ সিদিনা হাজাৰ হাজাৰ মানুহ আমি একেলগে ওলাই আহি সোণালী জয়ন্তী উদযাপন কৰিছিলো, আৰু আজি 52তম
অৰ্পণ হৈছে আৰু প্ৰস্তুতিৰ মাজত বিভিন্ন প্ৰতিযোগিতা ইমান শৃংখলাবদ্ধভাৱে যিসকল বহি আছে আৰু বিশেষকৈ ডেকা ল'ৰা ফূৰ্তি কৰিছোঁ যদিও শৃংখলাবদ্ধভাৱে মই ভাবোঁ অসমত এনেকুৱা সুস্থ পৰিৱেশৰ অনুষ্ঠান হোৱাটো দৰকাৰী। গতিকে আজি এই ২৬ এপ্ৰিলৰ বাকাইতাৰীৰ এই বিহু অনুষ্ঠানৰ পৰা সেই মেছেজ অসমৰ সকলো লোকে যাওক যে ইমান সুস্থ বাতাবৰণতো ইমান বৰষুণতো কিন্তু ধুনীয়া অনুষ্ঠান হ'ব পাৰে। আৰু বাকাইতাৰী ৰাইজৰ ওচৰত সেয়েহে পুনৰবাৰ শতকোটি প্ৰণিপাত জনাইছোঁ। আপোনালোক আদৰ্শ হৈ থাকক। মানে বহুত দেৰিত আহি কেনে এটা অনুভৱ হৈছে আপুনি জনাব অলপ। খুব ভাল লাগিল। ইমান বতৰ বেয়া, বৰষুণ, কিন্তু তাৰ মাজতো ৰাইজ একেবাৰে শেষলৈকে যে আছে সেইটো মই বহুত কৃতজ্ঞ। আৰু ইমান শৃংখলাবদ্ধভাৱে ফূৰ্তি কৰিছে, সেইটো খুব ধুনীয়া মেছেজ মই ভাবোঁ যাব লাগে সকলোৱে। আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে দিছোঁ। বাকাইতাৰী বৰ আপোন হৈ গ'ল আজিৰ অনুষ্ঠানৰ পিছত। ধন্যবাদ। ধন্যবাদ।